ব্যস্ততাবোৰ অলপ বাঢ়িব ধৰিছে। দিনটোৰ বেছিভাগ সময় নিজৰ কামত লাগি থাকোঁতেই চোন পাৰ হৈ যায়। আৰু তুমি যিয়ে কাম নকৰা সকলো কামতে কিবা নহয় কিবা এটা সকা বাধা থাকিব। বহি থকা সময়ত কাষৰ মানুহ ঘৰত ডাঙৰকৈ গান লগোৱা মোৰ এক্সপ্ৰেছন এয়া। এতিয়া অশান্তিও লাগে, খঙো উঠে, পিছে ক'বও নোৱাৰোঁ। সেইটো কাৰণে সেই ভাইবটোতে ময়ো নিজকে এডাপ্ট কৰি লওঁ আৰু। গান চান অফ হোৱাৰ পিছত নিজৰ কামত আকৌ উভতি আহিলোঁ। তাৰপিছত নিজৰ বাচন্তিখন লৈ পিনি গ'লোঁ চুলি কাটিবলৈ। আৰে চুলি কাটিবলৈ যাওঁতে নিজৰ মুখখন জানো নোচোৱাকৈ পাৰি। দাদাও চুলিখিনি একদম ক্লিপ শ্লিপ কিবা হ'বমান মাৰি পিনি একদম চুলিখিনি কাটিবলৈ ল'লেই আৰু। ময়ো গ'লোঁ, মই বোলো অকণমান এনেকৈ ষ্টাইলত কাটিব, একদম কটাৰ পিছত যাতে মোক একদম হিৰোটো লাগে আৰু। বেলেগে চুলি কাটিলে ইমান ধুনীয়া টিপ টপ গতে লাগে, কিন্তু মই চুলি কটাৰ পিছত কেলে জানো নোম সৰা কুকুৰটো গতে লাগে। পিছে চুলি কটাৰ এটা কাৰণ আছে, নেক্সট ভিডিঅ'ত অতি সোনকালে কৈ আছোঁ। তেতিয়া কাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া।